এইখন অৰণ্যখনত জীয়াই থকা হৈছে আজি তৃতীয়টো দিন আৰু মই কালি গোটেই নিশাটো এই গছজোপাৰ তলতে আছিলোঁ। এইজোপাৰ তলতে থাকিলোঁ কাৰণ ইয়াত বৰষুণ দিলেও বৰষুণৰ পানী নপৰে আৰু কাষতে আছিলে এখন নৈ য'ৰ পৰা মই মাছ ধৰি ধৰি খাইছিলোঁ। এই ঠাইখিনিক এতিয়া বাই বাই দি পেলাই মই আগুৱাই যাওঁ আৰু কিছু দূৰ অহাৰ পাছতে দেখিলোঁ যে এটা গাঁত। চাওক, এই গাঁতটো সাধাৰণতে গাড়ীয়ে বনায়। গাঁতটো সৌফালে গৈছে চাওক। গতিকে এইটো সাধাৰণ এনেকুৱা কোনো প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা নহয়, হয়তো কোনোবাই এইফালে গাড়ী আনিছে, এইবিলাক ট্ৰাকৰ চকাৰ চিন হ'ব লাগিব। গতিকে আমি বেছি দূৰ নাই আৰু আমি পালোহি। আৰু হয়তো ছাতি হয়, আমি আৰু বেছি দূৰ নাই, আমি পালোহিয়ে। ইয়াৰ আশে পাশে মানুহৰ বসতি আমি দেখিবলৈ পাম। গতিকে এইটো ছাতি পালোঁ আৰু এই ৰ'দত